নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই পুনৰ আপোনালোকৰ মাজলৈ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। এয়া চাওকচোন ৰঙালাও গুটি। মই ৰঙালাও গুটিখিনি ধুই ল'লোঁ। ধুই মেলি মই চালনীখনত পানীটো যাবলৈ দিছোঁ। মই এনেকৈ থৈ দিম পানীখিনি যাবলৈ। এই চাটনিটো আপোনালোকে বনাবচোন। ৰঙালাও গুটিটো বিৰাটেই টেষ্টি হয়। তাৰপিছত আনফালে মই নহৰু আদা ধুনীয়াকৈ বাকলিবিলাক গুচাই লৈছোঁ আৰু এইবিলাক ধুই লওঁ। আপোনালোকে ৰঙালাও গুটি চাটনিটো বনাব, বিৰাটেই টেষ্টি হয় খাবলৈ। আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যিহেতু মই নতুনকৈ ভিডিঅ' বনাইছোঁ। আৰু এইফালে মোৰ ৰঙালাও গুটি, জলকীয়া, আদা, নহৰু এইখিনি হৈ গ'ল। এতিয়া বলকচোন ভাজি লওঁ। এইফালে ৰঙালাওখিনি মই কেৰাহীত দি ল'লোঁ। লৰাই দিছোঁ, নহ'লে লৰাই নিদিলে কি হ'ব, ৰঙালাও গুটিখিনি গোটেই লাগি ধৰিব। যেতিয়া ভজা হৈ গ'ল অলপমান দেৰি, তাৰপিছত মই নহৰু আদা জলকীয়া এইখিনি গোটেইখিনি দি দিলোঁ। তাৰপিছত মই তেল অলপ দি দিছোঁ, ৰিফাইন দিলে অলপ লাগি নধৰে। এইফালে ভাজা হৈ গ'ল প্ৰায়। এতিয়া মই কাঢ়ি লওঁ। দেখিছেনে কিমান ধুনীয়া হৈ গৈছে। ৰঙচুৱা হৈ যোৱাৰ পিছত মই কাঢ়ি লৈছোঁ এইখিনি। তাৰপিছত এতিয়া মিক্সিত মাৰি লওঁ অলপ ধুনীয়াকৈ। যিহেতু পতা নাই মিক্সিতে মাৰিছোঁ। পতা হ'লে আপোনালোকৰ বেছি ভাল হয়। তাৰপিছত মই ধনিয়াও দিছোঁ, আপোনালোকে সোৱাদ আৰু চাটনি খাবলৈ লৈছোঁ। ছিঙিবলগীয়াহে হৈছে গছৰ পৰা। সেইটো নেমুটো ছিঙি লৈছোঁ। মই নেমু চেপি লৈছোঁ। পিচি যাব। এইখিনি মই পিচি লওঁ। চাটনিখিনি হৈ গ'ল প্ৰায়। এতিয়া মই উলিয়াই লৈছোঁ এখন প্লেটত। ফাইনেলি আমাৰ চাটনি ৰেডি।